কি ক'বা ভাৰতী ভাৰতী একাপ চাহ 30 টকা প্ৰথমতে চাহে খুৱাইল আৰু কি আহিছ নমস্কাৰ মোৰ ইউটিউব চেনেল টুৱাৰ্ডিছ লাইফষ্টাইলত পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল, মোৰো ভাল। মাজতে দুদিন দিয়া নাই নেকি ভিডিঅ', আকৌ আজি ষ্টাৰ্ট কৰিছোঁ। দিনটো ভিডিঅ' বনাম বুলি ভবা নাছিলোঁ। এতিয়া বাজিছে 2:30। এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ কাৰণ আজি এটা বিশেষ দিন হয়। ভাল লগাও দিন আৰু বেয়া লগাও দিন। মোৰ হাজবেণ্ডে যিখন গাড়ী চলাই আছিলে বাইকখন, সেইখন আচলতে মোৰ দেউতাৰ আছিলে। দেউতা যেতিয়া আমাৰ মাজৰ পৰা এৰি গুচি গ'ল, তেতিয়া বাইকখন এনেই পৰি থকাৰ দৰে হ'ল। তেতিয়া মোৰ হাজবেণ্ডে গাড়ীখন আনি কিনে ইউজ কৰি আছিলে আজি ইমান বছৰে। তাৰপিছত মানে গাড়ীখন অকণমান কিবা কিবি প্ৰব্লেম দিয়ে, সেইটো কাৰণে আৰু গাড়ীখন আজি বিক্ৰী কৰি দিব আৰু বেলেগ এখন গাড়ী লোৱা হ'ব। চ' বেয়াও লাগিছে, ইমান বছৰেৰে দেউতাই সেইখন গাড়ী চলাই লাষ্টত আমাৰ গাড়ী গুচি গ'ল। গতিকে বহুত বেয়া লাগিছে। গতিকে বেয়াৰ মাজতো ভালো লাগিছে। আকৌ নতুন এখন আহিব, তথাপিও মানে কি ক'ম, ভাষাৰে বুজাব পৰা নাই। বহুতেই বেয়া লাগিছে। গাড়ীখন এটা দেউতাৰ স্মৃতি এটা আছিলে, দেউতা নাই যদিও দেউতাৰ স্মৃতি এটা আমাৰ লগত আছিলে, কিন্তু আজি গাড়ীখনকেই বিদায় দিব লাগিব। গতিকে বেয়া লাগিছে আৰু। এতিয়া হাজবেণ্ডে গাড়ীখন ধুব লৈ গৈছে, এতিয়া ধুই মেলি লৈ যাব আৰু। ব'লচোন অকণমান দেখাওঁ আপোনালোককো, আৰু সেইকাৰণে মই ভিডিঅ'টো বনালোঁ। যিহেতু ভিডিঅ'টো সদায় থাকি যায়, সেইটো কাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিলে আৰু ভিডিঅ'টো শেষলৈকে চাব। ব'লো এতিয়া কি কৰি আছে চাওঁ। Sabi din, study mo yun. Hi! 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 Hi guys! Ate, po mga din, dikit din ngayon. Kung galing ka ng galing ba? Yung galing dito? Papa mo mo? Hi guys! Mana. Hi guys! So physics. Hi guys! So physics. গাড়ীখন এতিয়া নিব ওলাইছে হাজবেণ্ডে। কেনেকুৱা লাগিছে কোৱাচোন, গাড়ীখন যে নিব ওলাইছা? কাৰণ মই কথাটো সোধাৰ কাৰণটো হ'ল, ইয়াতে এটা কথা জড়িত হৈ আছে গাড়ীখনৰ লগত, সেইটো কাৰণে মই কথাটো সুধিলোঁ। কোৱাচোন। গাড়ীখন একচুৱেলি এই দেউতাকৰ হয়, আৰু দেউতাকটো ঢুকাইছে। গাড়ীখনৰ বয়সো হ'ল, আজি এইটো আপোনাৰ 17 বছৰ ৰানিং হৈ আছে। গাড়ীখন মাজে মাজে প্ৰব্লেমো দিয়ে, কিবা অফিচত যাব দিগদাৰ হৈ যায়, সেইকাৰণে চেঞ্জ কৰিম বুলি ভাবিছোঁ। তথাপি ইহঁতৰ ফেমিলিটো অলপমান দুখ কৰি আছে, যেনেকৈ মা, শাহু মা, তাৰমানে এই ভণ্টি। মোৰো বেয়া লাগিছে, স্মৃতিটো ৰাখিব লাগিছিল, কিন্তু এতিয়া পইচা নোৱাৰিলে কি কৰিম। এইখন দি পেলাই আৰু অলপ পইচা দি পেলাই এক্সচেঞ্জ কৰি এখন বেলেগ এখন আনিম বুলি ভাবিছোঁ। যাওঁ কি হয় চাওঁ এতিয়া। গাড়ীখনে মানে বহুত প্ৰব্লেম দিয়ে, কেতিয়াবা ডিউটিলৈ যাব নোৱাৰে, সেইটো কাৰণে এখন বেলেগ ব্যৱস্থা কৰিছোঁ আৰু এয়া লৈ গ'ল গাড়ী। গাড়ীখন লৈ গ'ল দেখালৈ, এনেকুৱা লাগিছে মানে ভাষাৰে বুজাব নোৱাৰোঁ। ইমান মানে মনত ইমানে বেয়া লাগিছে। যিমান যি নহওক, আজি ইমান দিনে থাকিলে আমাৰ মাজত গাড়ীখন। আজি একদম চিৰদিনৰ কাৰণে আৰু লৈ গ'ল গাড়ীখন। মানে বেয়া লাগিছে, বহুতেই বেয়া লাগিছে।
আজি মানে কিবা দেউতাকে মানে ভালকৈ কিবা বিদায় দিয়াৰ দৰে কিবা সেনেকুৱা যেন লাগি গৈছে আৰু ইমান দিন নাই যদিও মানে গাড়ীখন দেখিলে সদায় মানে এটা অকণমান হ'লেও মনত পৰে দেউতাৰ কাৰণে। আজি একদম অন্তৰেৰে বুজাব পৰা নাই কেনেকুৱা লাগিছে তাৰমানে। কি কৰিম আৰু মানে গাড়ীখনে বহুতেই প্ৰব্লেম কৰি আছে। ডিউটিত কেতিয়াবা যাব নোৱাৰে বা কেতিয়াবা ডিউটিৰ পৰা অহাৰ টাইমত আধাতে গাড়ীখন মানে বেয়া হয়। সেইটো কাৰণে আৰু ভাবি চিন্তি এইখন দি কিনে বেলেগ এখন লোৱাৰ সিদ্ধান্ত কৰা হ'ল। সেয়াই আৰু কাৰণটো। দিয়ক বাৰু, পিছত আকৌ লগ পাই আছোঁ। এতিয়া বাবু অকণমান খুৱাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। গাড়ী আহি আছে, ব'লকচোন চাওঁ। পিছত কৈ আছোঁ কি গাড়ী কি কথা। গাড়ী আহি গ'ল। কি নাম গাড়ীখনৰ? হা এইটো নেকি? এই গাড়ীখনৰ নাম TVS এণ্ট্ৰক। অঁ, কোৱা গাড়ীখনৰ কথা কিবা। কি ক'ম গাড়ীখনৰ কথা, অলপ পুৰণি গাড়ীখনো দিলোঁ দেউতাৰ, আৰু অলপ নিজৰ পইচাও আছিল, তাকে লগ লগাই পেলাই এখন ছেকেণ্ড হেণ্ডে কিনিলোঁ। আমাৰ মনত তাত নতুনেই আৰু বুলি ক'ব পাৰি। পুতেকে একেবাৰে ফুল ছটিয়াই পূজা কৰি আছে ঘৰতে। নতুন গাড়ীত আমি অকণমান ফুৰি আহোঁ, তিনিওজনে। সেইকাৰণে ওলালোঁ গধূলি। আৰু ক'ত যাওঁ কি কৰোঁ দেখা দিম দিয়ক। ফুৰাই লওঁ। গাড়ী কিনে পাৰ্কিং টিংকু ভাই নাচাব আহিব হা। গাড়ী কিনাৰ পাৰ্টি ন, পাৰ্টি খাব আহিছোঁ গাড়ী লৈ। কি হ'ব বাৰু পাৰ্টি? আজি একাপ চাহ 30 টকা। প্ৰথমতে চাহে খুৱাইলোঁ আৰু হেৰি ছেকেণ্ড হেণ্ড গাড়ী ন, ছেকেণ্ড হেণ্ড গাড়ী চাহৰ পাৰ্টি আছে ন। দেখাম দিয়ক আৰু কি খাওঁ, মালিকে জানে আৰু কি খুৱাই আৰু আমাক। কোৱা কি ফোন নেদেখাওঁ। এইটো চিক্ৰেট আৰু চিক্ৰেট ন এইটো। ঠিক আছে দিয়ক। ফাইনেলি চাহ আহি গ'ল, একাপ চাহ খাই লওঁ ফাৰ্ষ্ট ন, আৰু খামে কওকচোন কিবা কিবি দেখাম বাৰু কি খাওঁ। খোৱা বাপ্পা ঐ, ইমান দাম মানে বস্তুৰ। আমাৰ দৰে সৰু সুৰা মানুহৰ বাবে একাপ চাহ আৰু এটা মিঠায়ে বহুত বুলি আমি ভাবোঁ আৰু। আমাৰ ওচৰৰে ভাইটি এজন ইয়াতে কাম কৰে, কেবিএছত, এইটো নৰ্থ গুৱাহাটীৰ হয়। তাক দেখি ৰখিলোঁ আৰু ৰখি কিনে এবাৰ ভাবিলোঁ চাহ খাওঁ। ঘৰ আহি পালোঁ, অলপ দেৰি হ'ল ঘৰ আহি পাবৰ কাৰণে। গতিকে ভিডিঅ'টো ইয়াতে সামৰিম আৰু বেছি দীঘলীয়া ভিডিঅ' দিয়া নাই। অকণমান আজি এটা স্মৃতিৰ কাৰণে ভিডিঅ'টো বনালোঁ।
ক'লোৱে আপোনালোকক কৈছোঁৱে মই যিহেতু গাড়ীখন আজি বিক্ৰী কৰি দিয়া হ'ল আকৌ নতুন মানে ছেকেণ্ড হেণ্ড হ'লেও আমাৰ মনত নতুন গতিকে সেইটো স্মৃতি ৰাখিবৰ কাৰণে আজি মই ভিডিঅ'টো কৰি থৈ দিলোঁ গতিকে ভিডিঅ'টো কেনেকুৱা পায় প্লিজ কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব আৰু ধুনীয়াকৈ শেষলৈকে চাব বুলি মোৰ আশা থাকিলে আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে পাহৰি যায় প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থাকে বেল আইকনটো প্ৰেছ কৰি ন'টিফিকেশ্যনটো অল কৰি দিব তেতিয়া আৰু মই ভিডিঅ' দিবৰ কাৰণে আৰু আনন্দিত হ'ম গতিকে আজিলৈ সামৰণি কৰোঁ ভিডিঅ'টো বাই বাই অন্যটো ভিডিঅ' আপোনালোকৰ মাজলৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই গুড নাইট